হেল্ল' এভৰিৱান, বনশ্ৰী ভ্লগ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজি মই বগৰীৰ মিঠা আচাৰ বনাব লৈছোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা থাকিলে, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। মই বগৰীৰ মিঠা আচাৰ বনাবলৈ লৈছোঁ, তাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীখিনি লৈ লৈছোঁ। এইখিনি বগৰী মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। ইয়াতে 1 কেজি মানৰ ঘৰ বগৰী আছে। গুড়খিনি মিহিকৈ কাটি লৈছোঁ আৰু মছলাৰ বাবে চপ এচামুচ, গোটা জিৰা এচামুচ, আজৱাইন এচামুচ, কালজিৰা এচামুচ আৰু গোটা ধনিয়া এচামুচ আৰু লগতে শুকান জলকীয়া 3টা। ফোৰণৰ বাবে লৈ লৈছোঁ বগা সৰিয়হ এচামুচ, শুকান জলকীয়া 2টা আৰু কেৰাহীখন মই এতিয়া গৰম হ'বলৈ পাতি দিছোঁ। ৰেডি কৰি লোৱা মছলাখিনি শুকানে অলপ ভাজি ল'ম, নোহোৱা হয়। মছলাখিনিৰ সেমেকা ভাৱটো নোহোৱা হৈ যায়। এইখিনি কম জুইত 3 মিনিটমান ভাজি লৈছোঁ। এইখিনি ভজা হৈ গ'ল, এতিয়া এইখিনি গুড়ি কৰি ল'ম। আৰু মই ইয়াতে লৈছোঁ ক'লা নিমখ এচামুচ, ৰঙা জলকীয়া গুড়ি এচামুচ আৰু চাট মছলা এচামুচ। গৰম হৈ গৈছে, ইয়াতে পৰিমাণ অনুসৰি তেল দিছোঁ আৰু ফোৰণৰ বাবে ৰখা বেহাৰ আৰু জলকীয়াখিনি দি দিছোঁ। তেলখিনি বেছি গৰম হোৱালৈ থাকিব নালাগে, নহ'লে বগৰীখিনি ক'লা পৰি যাব। বগৰীখিনি দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। জোখমতে নিমখ আৰু হালধিও দি দিছোঁ। ৰেডি কৰি ৰখা ৰঙা জলকীয়া গুড়ি, ক'লা নিমখ আৰু চাট মছলাখিনিও লগতে দি দিছোঁ। এতিয়া ৰেডি কৰি ৰখা গুড়খিনিও ইয়াতে দি ভালদৰে মিক্স কৰাই দিছোঁ। ৰেডি কৰি ৰখা মছলা গুড়িখিনিও দি ভালদৰে মিহলি কৰাই দিছোঁ। বগৰীৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ আহিম নতুন এটি ভিডিঅ'ৰ সৈতে।